हेलो फ्रेंड्स मामस्कर चेनेलटुলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা আমোদজনক ৰেচিপি যিটো মায়ে বনাই আছিল। মই আপোনালোকক দেখাব চেষ্টা কৰিলো। বলক তেনেহলে আজি ভিডিওটো স্টাৰ্ট কৰো। এনেদৰে আমি 1 কেজি চাউল লৈছো। এনেদৰে ৰাইস কুকাৰত হিজাই লৈছো। আপোনালোকও হিজাই লব। ইয়াৰ পাছত এখন ডলা লৈছো। ইয়াৰ ওপৰত এখন পলিথিন পাৰি তাৰ ওপৰত আকৌ এখন কলপাত পাৰি দিছো। তাৰ পৰা ভাতকেইটা ঠাণ্ডা হ'বৰ বাবে এনেদৰে মেলি দিছো। যিহেতু ৰাইস বিৰ হিজাবৰ বাবে এই গুটি কেইটাৰ বহুতেই প্ৰয়োজন হয়। যিসকলে জানিব বিচাৰে মোক কমেন্ট কৰি জনাবচোন। মই আপোনালোকক গুটি কেইটা কেনেদৰে বনাই দেখাবৰ চেষ্টা কৰিম। ইয়াৰ পাছত গুটি কেইটা হনাৰ আগতে অলপ পানী ঢালি এনেদৰে ভাত কেইটা ভালদৰে মিক্স কৰি লব লাগে। ইয়াৰ পাছত গুৰি কৰি লোৱা গুটি কেইটা এনেদৰে ভাতখিনিৰ ওপৰত সেটিয়াই দি ভালদৰে মিক্স কৰি লব লাগে। আমি 1 কেজি চাউলৰ বাবে মাত্ৰ 2টা গুটিহে ব্যৱহাৰ কৰিছো। এয়া দেখিছেনে 3 দিনৰ পাছত আমি এনেদৰে এয়া খুলিছো। আমি গুটিখিনি হনাৰ পাছত এনেদৰে কলপাতেৰে ঢাকিছো। তাৰ ওপৰত আকৌ পলিথিন ঢাকি ৰাখিছো। এতিয়া আমি এটা প্লাষ্টিকৰ বয়ামত এনেদৰে গুটিখিনি সুমাই ৰাখিম। আপোনালোকে যেতিয়া মন যায় খাব পাৰিব। এয়া ৰেডি হৈ গল বুলি ক'ব পাৰি। কিন্তু আপোনালোকে যেতিয়া খাব তেতিয়া গুটিকিটা ওপৰত অকমান গৰম পানী দি এনেদৰে অলপ দেৰি ৰখাৰ পাছত সেকেনেৰে চেপি খাব। তেতিয়া ৰাইস বিৰ ৰেডি হৈ যাব। এয়া ৰাইস বিৰ ৰেডি হৈ গল। এয়া ৰাইস বিৰ ৰেডি। আজি ভিডিওটো যদি ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে কমেন্ট কৰি জনাব কেনে লাগিলে। যিসকলে মোৰ চেনেলটোৰ নতুন হয় প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্লিজ।